আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আশা কৰো তোমালোকে ভালে আছা, ঘৰত আছা, সুস্থ আছা। তো যিকি নহওক আজি মই তোমালোকৰ দেৰিকে হ'লেও তোমালোকৰ যিটো নেকি অসমীয়া মাধ্যমৰ চতুৰ্থ শ্ৰেণী বা ক্লাছ 4ৰ নতুন গণিত আছে সেইটো ল'বলৈ ওলাইছে, ঠিক আছে। তো আমি আৰম্ভ কৰিছিলোঁ অনুপ্ৰণী 4 ক এইটো আমি আৰম্ভ কৰিছোঁ, হয় নহয়? অলৰেডি আমি কৰ 1 নম্বৰটো কৰিছোঁ যে উৎপাদক ওলোৱাৰ তলত 2 নম্বৰটো কি আছে যে তলৰ উৎপাদকবোৰৰ উৎপাদক গছ আঁকা না সংখ্যাবোৰৰ তলৰ সংখ্যাবোৰৰ কি দি আছে যে উৎপাদক গছ আঁকা না উৎপাদক গছ আঁকা, ঠিক আছে। কি দি আছে যেরকম ক নাম্বারটো দি আছে কি 48, হয় না নহয়? 4 × 8 48। এই উৎপাদক গছটো কি তোমালোকৰ কিতাপত দি আছে, তোমালোক এই যে এইটো উৎপাদক গছ এইটো ক'ব লাগে, ঠিক আছে। এনেকৈ গছৰ দৰে এইফালে ঠালি গৈছে না। তো মই এই বস্তুটো তোমালোকে আৰু এটা বস্তু তোমালোকে এনেদৰে কম, যেনেকৈ এই বস্তুটো তোমালোকে এনেদৰে লিখিব পাৰি যেনেকা প্ৰথমতে এনেকা দিয়া, এইটো বেছি সুবিধা হয়। তো 2 কিমান বাৰ পূৰণ কৰোঁ, 2 যদি আমি 2 পূৰণ কৰোঁ 48ক 2 24 না 2 24 গুণ 48, এইটো পূৰণ কৰিলে আহি গ'ল। এইটো আকৌ পূৰণ কৰিলোঁ 2 পূৰণ কৰিম, 2 12 গুণ সরি ইয়াতে একটু ইংৰাজী হ'ব না অসমীয়া হ'ব। তো 2 12 গুণ 24 আহি গ'ল। আকৌ এই 12 2 6 গুণ 12, আকৌ এইটো আহি গ'ল 2 3 গুণ 6, তাৰপিছত আৰু নাহে না। তো এনেদৰে ট্ৰি মানে গছৰ যেটো উৎপাদকটো গছ এই 2 2 3 6 12 24, হ্যাঁ নহয়? এইবিলাক কি 2 3 6 12 24 আর 48, এই 48ৰ উৎপাদক হয়। এই কথাটো জানিব লাগিব। সেম তেনেকা কৈ তোমালোকৰ কিতাপত আৰু কি দি আছে মই আৰু এটা কৰি দেখাম তোমালোকক, যেনে 64 কি দি আছে 64। হয়তো তোমরা ভাবিবা হৰটো সারে করে ডাঙৰটো কৰি নিদিয়ে, ইয়াতে কি চাবা 100 টো মই কৰি দিওঁ 100 টো মই কৰি দিলোঁ। 2 দি 50 বাৰ পূৰণ কৰিলোঁ, 2 50 গুণ 100, আকৌ 50 কিমান যায় 2 দি 25 বাৰ, 2 25 গুণ 50, আকৌ 25 2 ৰ নাযায় 3 ৰ নাযায় 4 ৰ 5 ৰ যায় 5 গুণ 25। তো 100ৰ উৎপাদকবোৰ কি আহি যাব, হয় নহয়? 2 হল, হয় নহয়? 2 হল 5 25 50 আৰু 100, এই এনেদৰে আঁকিব লাগিব, ঠিক আছে। তো বাকি সংখ্যা যেনেকা দিয়া আছে ইয়াতে খ আৰু গ, এই দুটা সংখ্যা তোমালোকে নিজে কৰিবা। 3 নম্বৰটো তোমালোকে চোৱা, 3 সংখ্যাটো 65ৰ উৎপাদক হয় না নহয় পৰীক্ষা কৰা। তো এইটো উৎপাদক হয় না নহয় পৰীক্ষা কৰিবলৈ ডাইৰেক্ট আমি যদি ভাগ কৰোঁ এইটো আমি গম পাম যে 65, সো 3 রে আমি 65 সরি এইটো আমি ভাগ কৰিম। যদি ভাগ যায় তেনেহলে এইটো উৎপাদক হয়, ভাগ নগলে তো যিকোনো উৎপাদক সেই অংকটো ভাগ যায় না। তো 3 দিয়ে 2 বার দিল, 2 বার 6, এতে 5 নামি আইল, না হয়? এই 5 3 2 গুণে 6, 1 গুণে 2 একবার দিল, সাপোজ 3 রে একবার দিল তো 3, এতে 2 বাকি থাকিলে এই 2 তো ভাগ না যায়, কাজ গতিকে এই 3 65 এর উৎপাদক নহয়। সেম তেনেকা কৈ হাত গ নাম্বাৰটো আৰু ঘ নাম্বাৰটো তোমালোকে নিজে নিজে ঘৰত কৰিবলৈ চেষ্টা কৰিবা, ঠিক আছে। এনেকৈ যদি ভাগ যায় তেনেহলে উৎপাদক হয়, যদি ভাগ না যায় উৎপাদক নহয়, ঠিক আছে। তো আশা কৰোঁ তোমালোকে মই যি বুজাবলৈ চেষ্টা কৰিছোঁ তোমালোকে নিশ্চয় বুজিব পাৰিছা, আৰু হোমৱৰ্কবিলাক ঘৰত সময়মতে ভালদৰে কৰিবা, মোৰ হোৱাটছআপত পঠাই দিবা, ঠিক আছে। তো আজি ক্লাছ মই বেছি দীঘলীয়া নকৰোঁ, ইয়াতে আজি ক্লাছ সামৰণি মাৰিছোঁ। ধন্যবাদ।